গোৱালপাৰাৰ লক্ষীপুৰ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ সাংসদ বদৰদ আজমলৰ। গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উপায়ুক্তই আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ সভাত ধুবুৰীৰ সাংসদ তথা AIUDF প্ৰধান মৌলানা বদৰদ আজমলে গোৱালপাৰা পৌৰসভাৰ লক্ষীপুৰ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে পৰ্যায়ক্ৰমে গোৱালপাৰা পৌৰসভা আৰু লক্ষীপুৰ পৌৰসভাৰ পদেন সদস্য হিচাপে সাংসদ বদৰদ আজমলক শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠানৰ অন্তত জিলাখনৰ দুয়োটা পৌৰসভাৰ সৰ্বাংগীন উন্নয়নৰ বাবে পৌৰসভা দুখনৰ সভাপতি আৰু পৌৰ আয়ুক্তসকলৰ সৈতে আলোচনা কৰে সাংসদ বদৰদ আজমলে। ইয়াৰ পিছতে সাংসদ আজমলে দিনৰ 1 বজাত গোৱালপাৰা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু জিলাখনৰ খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ আঁচনিসমূহৰ ওপৰত অনুষ্ঠিত পৰ্যালোচনা সভা এখনত মিলিত হয়। পৰ্যালোচনা সভা শেষ কৰি আবেলি 3 বজাত গোৱালপাৰা মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱ প্ৰতিনিধি শিবিৰৰ দুৱাৰ মুকলি কৰি সাংসদ বদৰদ আজমলে সাংসদগৰাকীয়ে নিজৰ দিনজোৰা কাৰ্যসূচীৰ মাজতে কালি মৃত্যুবৰণ কৰা দলৰ বয়োজ্যেষ্ঠ কৰ্মী বলদমাৰিছৰ আব্দুল কৰিম দেৱানীৰ কবৰত জিয়াৰত কৰে বুলি AIUDFৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আব্দুল হায়ে জানিবলৈ দিয়ে। কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱনাথ, ইণ্ডিপেণ্ডেণ্ট অসম 24। Gracias.